আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। আৰু আজি হৈছে দেওবাৰ আৰু এতিয়া 2টা বাজি যাবই হ'ল, মানে 2:05 মান হৈছে সম্ভৱ দেই। আৰু আজি আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো আজি এতিয়াৰ পৰাই আৰম্ভ কৰি দিওঁ, সেইকাৰণে মোবাইলটো হাতত তুলি লৈছোঁ। আৰু এতিয়া মই আহিছোঁ আচাৰ ভৰাবলৈ। আজি আচাৰখিনি ৰ'দত দিছিলোঁ, এতিয়া ৰ'দটো গ'লেই আমাৰ এইখিপা। এইডোখৰত আছে বাৰু ৰ'দটো, কিন্তু এইডোখৰত নাই। আৰু দিয়া টাইমো হ'ল ৰাতিপুৱাতে দিয়া, সেইকাৰণে আচাৰখিনি এতিয়া ভৰাই দিওঁ বুলি ভাবিছোঁ। ৰ'ব মই আপোনালোকক আমাৰ আচাৰখিনি দেখাইছোঁ। এয়া আমাৰ আচাৰৰ কালেকশ্যন। এইটো হৈছে ভোট জলকীয়া আৰু খৰিচা। কোনে মানে খাই ভাল পাব, এইটো এইবছৰে হয়, এইবছৰ থোৱা হোৱাই নাই, থমহে। আৰু এয়া হৈছে আমলখি, এয়া আমলখি। আৰু এয়া আম, এই আম থোৱা বেছি দিন নাই হোৱা, মই ভিডিঅ' দিছিলোঁ। আপোনালোকে ভিডিঅ'টো চালে নাই বাৰু, মোক জনাব হা যদি চালে। আৰু এইটো কি হয় চিনি পাইছে নাই বাৰু? ৰ'ব মই দেখাইছোঁ ভালকৈ। এইটো হৈছে অমৰা ফুল, অমৰা ফুলৰ আচাৰ হয়। অমৰা ফুলৰ আচাৰ খাই কোনে কোনে নাই পোৱা বাৰু, মোক জনাবচোন কোনে কোনে খাই পাইছে। খাবলৈ বহুত টেষ্টি হয়, সৰহকৈ থোৱা আছিলে, এতিয়া খাই শেষ হ'লগৈ। এতিয়া সেইকাৰণে এইটোলৈ ট্ৰেন্সফাৰ কৰিছোঁ, এইটো বটল খালী কৰি। অকণমান আছে সেইকাৰণে, এইবছৰ থোৱা হয়, অকণমানহে আছেগৈ, বহুত খালোঁ। আৰু এইটোত আছে অকণমান আম, এইটো ইবছৰে আম হয়, পকাছে হোৱা নাই, এয়া ইমানকণ আছেগৈ। আৰু এয়া হৈছে শুকান খৰিচা, এয়া ইবছৰি। আৰু এয়া বগৰী, বগৰী বুলি ক'লে একদম এইখিনি বগৰী কি বুলি কয়, খোৱা হোৱা নাই। এইখিনি বগৰী এনেকৈ থৈ দিয়া আছে, এইখিনি বহুত টেঙা হয়, সেইকাৰণে ভাবিছোঁ এইখিনি গুড় দি পিনি মিঠা আচাৰ বনাই পেলাম নেকি। আগতে মিঠা আচাৰখিনি বনাইছিলোঁ, সেইখিনি শেষ হৈ গ'ল। আৰু এইটোত আছে জলফাই আৰু আমলখি মিক্স আছে। আৰু এয়া হয় কঁঠালৰ আচাৰ, এইখিনি মই বনাইছিলোঁ, কঁঠালৰ আচাৰ। খোৱা হোৱা নাই, খামহে তেনেকৈ। আৰু এইখিনি আমৰ আচাৰ, এইখিনি মায়ে বনোৱা আমৰ আচাৰ। আৰু এইখিনি কণবিলাহী আছে, ইয়াত জলকীয়া আছে আৰু সৰিয়হ দি বনোৱা। এক বৈয়াম বনাইছিলোঁ, ইমানেই এইখিনি বিকি গ'ল, এয়াহে আছেগৈ। মানে বিকি গ'ল মানে কি, বিকা কথা কোৱা নাই, মানে আমি পেটলৈ যোৱাৰ কথা কৈছোঁ। এইখিনি খাবলৈ বহুত টেষ্টি হৈছে, বহুত বেছি টেষ্টি। এয়া চাওক, দেখিবলৈ ইমান ধুনীয়া হৈছে, নাখাবলৈতো তামাম টেষ্টি। আৰু এতিয়া দেখাম আমাৰ ঘৰৰ এইবিলাক বেছিকৈ চলি থকা আচাৰটো। এয়া এইখিনি দেখিলে জিভা পানী পৰি যায় একদম। কি গম পাইছেনে বয়া, নগা টেঙা আচাৰ। 2 বৈয়াম বনাইছিলোঁ, এবৈয়ামটো সেই কেতিয়াবা শেষ হ'ল, আৰু এবৈয়ামো আধা গৈছে আৰু আধাহে আছে। মই এইখিনি অলপ চাব দেই, পাৰিলে অকণমান এনেকৈ পানী। আপোনালোকৰ যদি নগা টেঙা আচাৰ আছে ন, এনেকৈ 1 চামুচ ল'ব, এনেকৈ ৰসটো ওলাই থাকে নহয়, তাৰপিছত এনেকৈ এনেকুৱা টেঙা ন, আৰু এনেকৈ 1 চামুচ খাই চাবচোন, খাবলৈ এনেকুৱা টেষ্টি খাই পিনি মোক ক'ব খাই কেনেকুৱা পালে। মই নগা টেঙা আচাৰ দেখিলেকৈ ৰ'ব ন, মই 1 চামুচ খাই দিওঁৱেই, আৰু খাবলৈ ইমানেই ভাল লাগে নহয়, বহুত টেঙা হয় কিন্তু। আৰু এতিয়া মই এইখিনি ভিতৰলৈ ভৰাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। 1 hour later. এইফালে আমাৰ ইয়াত বলৱান ৰিমজিম বৰাই এই ইমান ওপৰত থকা আম পাৰিবলৈ চেষ্টা কৰিছে। এইটো পৰিলে আম আমাৰ এয়া। ৰ'বা আপোনালোকক দেখাইছোঁ। ফাটি চিটি অৱস্থা বেয়া হৈ আহিছে। এয়া আমাৰ আম কেৱল বান্দৰে হৰুৱাব পাৰে, আৰু এয়া আমাৰ বিখ্যাত ৰিমজিম বৰাই হৰুৱাব পাৰে। ৰ'ব মই আপোনালোকৰ ওপৰত থকা আমকেইটা জুম কৰি দেখাইছোঁ। এইকেইটা পাৰি আছে, সেইকেইটা নাচপতিহে। এইটো পৰাত চেষ্টা কৰি আছে, আজি মানে মিলছে খাইহে আহিব মানে ৰিমজিমে। সেইকেইটা সিটো চাইডে আছে, সেইকেইটা ঢুকি নাপায়গৈ, এইকেইটাকে ঢুকিবগৈ নাই। এতিয়া আম পাৰি আছে, মই বুটলিম এতিয়া। এইবোৰ চাওক, আমাৰ বাগান পাৰিব, হৈ যাব। মিল্কশেক বনানে के लिए इतना ही काफी नहीं है क्या? अब इमान हिंदी में ऐसे बनाए। तुम्हारे ब्लॉग में स्टार्ट कर हिंदी कैसे जा? माने भखा যাব হিন্দী শুনিলে তো হ'ব। আৰু এয়া চাওক, ছোৱালীজনীয়ে আম পাৰি আছে। এইটো চাওক এনেকৈ বহি আছে, এইটো বায়েকজনীক আম পাৰিবলৈ দিছে, ভায়েকটো হৈ এনেকৈ বহি আছে সি গছৰ মুঢ়াৰ ওপৰত। আকাশখন চাওক ইমান ধুনীয়া হৈ আছে আজি। গাতে বহিব। আম খাম।
আমাৰ যে আমজোপা যে ৰাতি 3টা বজাতো সৰে সেইখন বতাহ মাৰিছে ৰাতি 3টামান বজাত মায়ে ৰাতি 3টা বজাতো খায় আৰু আমাৰ এই গদেও খায় মহে শুই থাকোঁতে যায় আৰু আগতে ধুন কৰি দিয়ে আমজোপা কাৰণে আমি ৰাতিপুৱা কেইটা বজাত উঠো ৰাতি 12টা বজাত উঠি আহোঁ ৰাতিপুৱা কথা কৈছোঁ 12টা বজাত এই আকৌ বেছি কৈ দিয়ে ৰাতিপুৱা আগতে আমি 4টা বজাত সৰু হৈ থাকোঁতে মই 2টা বজাত আহোঁ 2টা বজাত আহি যোনে আগতে আম বেছি পায় তই বেছি অভাৱ কৰি নিবি যে তোমাৰ কথা ক'বলৈ আছে 4টা বজাতে উঠো মই উঠি পিনে আমকেইটা বুটলি ল'ম ইহঁতি নিবলৈ আহে বুলি আমকেইটা বুটলি ল'ম টবককৈ থৈ পিনে আকৌ যামগৈ আৰু মোতকৈ আগতে এবাৰ ইহঁতি উঠি আহে ইয়ে ভনীয়েকে উঠি আহি আম বুটলি এয়া আমাৰ কিমে আম পাৰিছে এইয়া ইমান ওখ উস্তাদি মোক পাৰিবলৈ নিদিয়ে কথা ময়ো পাৰিম এতিয়ালৈকে এটা হৰাবই পৰা নাই ডাইকে পেলাব ডাইকে পেলাব এতিয়া ডাইকে কেনিবাহে গুচি গৈছে আম তামোল গছতো লাগিবগৈ এতিয়া আমটো আছে ক'ৰবাত মাৰিছ ক'ৰবাত আছে ক'ৰবাত পাৰিছে ক'ৰবাত নোৱাৰা হাত দাঙি দিয়া আকৌ চাওঁ হাত দাঙি দিয়া চাওঁ হাতখন দাঙি দিয়া আকৌ নাই মই পাৰিহে এৰিম যিকণ লাজুৱাত দি যাওঁ সেইকাৰণে আমটো গাতো দুখ নাই इजी नहीं है चलिए मैं जाऊँ मैं आम टेंगा पाइब नहीं लगा সেইকাৰণে মই নাপাৰো আম টেঙা কোনে খাই টেঙা আম এয়া আম পাৰিলে এতিয়া আম পাই আহি গোটেইকেইটা ঢেল খাই পৰি দিছোঁ ইয়াত সেইটো আকৌ এনেই বহি আছে সেইটো মোবাইল চাই এখন যে ধুই দিছোঁ কেলৈ বহি দিছ বোলো নমা ভয় নমা ধুই দিছোঁ কৈছোঁ নমা অঁ চাওক ফুলতেই নহয় আমতো পখিলা পেলাইছোঁ মই উই 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 এইজনী চাওক আমাৰ গৰমত আম পাই গ'লো হাতত কটাৰী লৈ এতিয়া বনাম মিল্ক শ্বেক তাৰ কাৰণে মই লৈছোঁ 4টা আম এই দুটা হৈছে ঘৰৰ আম এইমাত্ৰ পাৰি অনা দেখাইছিলোঁ আপোনালোকক আৰু এই দুটা হৈছে কিনি অনা মোবাইলটো সলাব হ'ল চা কি হ'ল ফুটি থাকিলে দিন চা মই ভিডিঅ' কৰি আছোঁ এইফালে তই যে একদম গৰম মোবাইলটো লগাই দিছোঁ এনেই গৰমত ফুটি থাকিব নাই বাৰু দুটা সলাই সলাই কভাৰটো আইফোন এটা ল'ম পইচা দিবি কিডনীটা বেছি দিমগৈ নেকি মই আৰু এই দুটা লৈছোঁ কিনি অনা ভাই নে আমটো অঁ পিছত বৰফত ভৰাই দে আৰু এই দুটা লৈছোঁ ভিডিঅ'টো কৰিবলৈ লাগিব কেনেকৈ খোজ খাই ফুল খাই দিম এনেকৈ কৰে এনেকৈ শিঙি দিলে খুলি খাই হ'ব এই দুটা লৈছোঁ কিনি অনা এতিয়া ৰংটো নাই আৰু এতিয়া মই এতিয়া কাটি লওঁ তাৰপিছত বনাম আপোনালোকে চাই থাকক আমাৰ ওলালে আম বেয়া ক'ত গ'ল বেয়া আমটো এইটো চব কিনা আমটো বেয়া কিনা আম এইকেইটা মানে আচলতে এই ঘৰৰ যে আমবোৰ যে হলত যে কিনি অনা আম এনেকৈয়ে থাকিলে কোনেও নাখালে আৰু লাষ্টতে বেয়া হৈ থাকিলে এইবোৰ যে দৰৱ দি পকাই যে এইবোৰ ইয়াতে প্ৰমাণ আছক এইবোৰ বেয়া হ'লে এইবোৰ লুথুপথুপহে বেয়া হ'ব লাগে ন এইবোৰ চব কেনেকুৱা এইবোৰ কি হৈ আছে এইবোৰ বেয়া এইটো বেয়া হয় নাই এইটো বেয়া এতিয়া আমি অকল ঘৰৰ আমে বনাম মিলিছে ঘৰৰ আম সমান হ'ব আহিছে নি ন अभी हम हरू हरू करके काट लेंगे छोटा छोटा पीस करेंगे हरू हरू काट लेंगे क्या হৈ গ'ল এতিয়া বনাব লৈছোঁ মই মেংগো শ্বেক কাৰণে এয়া আম মই কাটি ল'লোঁ এয়া ফাৰ্ষ্টতে এইখিনি দি দিম ইয়াত আৰু এতিয়া এইখিনি গাখীৰখিনি নিদিয়াৰ আগত 1 মিনিট মানে 1 মিনিট নহয় খুব বেছি 30 ছেকেণ্ডমান গ্ৰাইণ্ড কৰি ল'ম এইখিনি মোৰ 30 ছেকেণ্ডমান গ্ৰাইণ্ড কৰি হৈ গ'ল আৰু এতিয়া দি দিম গাখীৰ মই আধা লিটাৰ লৈছোঁ তাত আধা লিটাৰকৈ অলপ বেছি আছে
সেইকাৰণে মাথালৈ দিম। এইফালে সিহঁতি বহুত চিঞৰ বাখৰ কৰি আছিলে, সেইকাৰণে মানে মাতটো পিছত আকৌ লগাই দিব লগা হৈছে। আৰু গাখীৰখিনি দি দিছোঁ। আৰু এতিয়া ইয়াত দি দিছোঁ চেনি মই আধা কাপ দিছোঁ। চেনি নিদিলোঁ সিদিনে, কিন্তু এহেঁতি মিঠাটো খাই বেছি ভাল পায়, সেইকাৰণে চেনিটো অলপ দি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে পিচি ল'ম। আৰু আপোনালোকে বিচাৰিলে এতিয়া ইয়াতে কেইটামান কাজু দি দিব পাৰে। মই এতিয়া নাই দিয়া, মই পিছত দিম। এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমি ইয়াত দি ল'ম। এতিয়া ইয়াত দি দিম কেইটুকুৰামান বৰফ। আৰু এতিয়া ইয়াত দি দিম 1 চামুচ খুন্দি লোৱা কাজু মই একদম গুড়ি কৰি দিয়া নাই, অকণমান গোটা হৈ দিব লৈছোঁ, তেতিয়া মানে খাই ভাল লাগে। এনেকৈ মুখত পাওঁ ন, কামুৰি খাই ভাল লাগে। আপোনালোকেও এনেকৈ দি খাবচোন, ভাল লাগিব। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ। এতিয়া মই এয়া খাই লওঁ। আৰু মই মানে ফটো একপি মাৰি ল'লোগৈ জেঠিম বায়েকৈ। আৰু তেতিয়ালৈকে এইকেইটা খাই ফিনিছে কৰি দিলে, তাহাঁতৰখিনি খাই ফিনিছ কৰি দিলে। মই খাই লওঁ দিয়া, তাৰপিছত ক'ম দে আপোনালোক কেনেকুৱা হৈছে। আৰু খালি ধৰণে কেনেকুৱা হৈছে খাবলৈ? টেষ্টি হৈছে। মোৰ খাই আৰু কিন্তু বব দখাই দিয়ে, মুখত সোমাই আছে। গৰমত এনেকৈ খাবচোন, বনাই খাবলৈ বহুত টেষ্টি লাগে। খালোঁ, খাই বৈ হৈ গ'ল। সঁচাকৈ খাবলৈ ইমানেই টেষ্টি হৈছে নহয়, মানে আৰু ক'ব নালাগে। চাইকেল লৈ ক'লৈ গৈ আছোঁ বাৰু নকওঁ এতিয়া, ভিডিঅ'টো আগলৈ চাই থাকক, তেতিয়া গম পাব হয় নাই মুনমুন? আমি বস্তু এটা পাৰিবলৈ আহি আছোঁ। আমি আহিছিলোঁ এইটো বস্তু পাৰিবলৈ। ৰ'ব জুম কৰি দেখাব লাগিব। জুম। এয়া অমৰা পাৰিম এতিয়া। তই খাবি নি অমৰা? ইয়াত দাগকেইটা নায়েই। এই পোৱালিটো ক'ত মানে লাগিছে? পাই ল'ব নালাগে, নোৱাত পৰিব। মোৰ নালাগে। কেলে নাখায় নি? মই তহঁতৰ পৰা অকণমান নহ'লে বনোৱাকে অকণমান। এয়া অমৰা। A few moments later. এতিয়া ইভিনিঙে হ'ল আৰু আমি চব অকণমান খোজকাঢ়ি লৈছোঁ। এখন পথাৰ হৈছে, পানী হৈছে। কেইদিনৰ পিছত এইখন মানে যেতিয়া ৰুই দিব ন, কঠীয়া একদম গোটেইখন সেউজীয়া হৈ যায়, দেখি বহুত ভাল লাগে। আৰু এতিয়া আমি গোটেই একদম খোজ কাঢ়ি আছোঁ। তহঁতকো উঠাই দিওঁ অকণমান। এয়া বা হয়, বৰ্তা ঘৰ বা এয়া মা হাই দি দিয়া। আৰু এয়াও বৰ্তা ঘৰ বা, এইকেইজনী আমাৰ নিজৰ বা। আৰু এইকেইটা পোৱালি, সেইটো লুকাই আছে। গোটেই গালে এতিয়া খোজকাঢ়িম অকণমান। 2,000 years later. আৰু এতিয়া ৰাতি ভাত খাবই হৈ গ'ল। মোৰ মাজতে ভিডিঅ' বনোৱা নহ'ল। আৰু আজি ৰাতি সাজত আছে আমাৰ ৰঙালাওৰ লগত চিকেন। ৰঙালাওৰ লগত চিকেন খাই ভাল পায় নে বাৰু? আৰু আছে ঢেকীয়াৰ টেঙা জোল। আৰু কিবাকিবি চব্জি আছিলে, মই নাই খোৱা, কাৰণ মাংস থাকিলে বেলেগবোৰ খাই ভাল নালাগে ন, সেইকাৰণে এয়াই খাব লৈছোঁ। এতিয়া মই ভাতটো খাই লওঁ, আপোনালোকক দেখালৈ কি আছে। তাৰপিছত খাই বৈ আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান, এতিয়া 10:30 বাজিছে। মই ভাত পানী খাই বৈ আহি গ'লোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ। তেন্তে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভুল হৈ গৈছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ আহোঁ। সকলো হেপী থাকক। শুভৰাত্ৰি।